আখেৰে পাৰ হৈ গ'লা তুমি উশাহো যায় ৰৈ কিনো আদৰ বুকুতে জাগে ভাবি তোমাক নিজৰ তো ফ্ৰেণ্ডছ গুড মৰ্ণিং ফ্ৰম হাউতলি চাও বাগিচা। আজি আমি বৰ্তমান গৈ আছোঁ মহুৰা। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে নিশ্চয় ভালে চাগে। আজি এটা আকৌ নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাই আছোঁ। আজি গৈ আছোঁ মই বৰ্তমান বোকাখাট। उसको निहारे तू और जो गर्विदा है उसको टाले तू तेरी झलक शर्फी श्रीवल्ली नैना मदक बर्फी तेरी झलक शर्फी श्रीवल्ली बातें करे दो हरफी 1999 চনৰ 30 জুন তাৰিখে জম্মু কাশ্মীৰত সংঘটিত হোৱা কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা অসমৰ বীৰ কেপ্টেইন জিন্তু গগৈ এইটোৱে হৈছে সমাধিস্থল। कानों में एक दिल की बात सुनावानी तैनू हसदा वेख के जगनू मैं भुल जावानी दस दे किता गल तैनू समझावानी वो अब तू छड़ दे ओनू जो है तेरे এনে লাল দিওঁ তো ফ্ৰেণ্ডছ আমি এতিয়া বৰ্তমান নাওত উঠিম। নাও পাৰ হৈ আমি সিপাৰ যাম জেঠাই ঘৰ। কৃষ্ণ বাবু কৃষ্ণ কৃষ্ণ এইকেইটা চব গৰু হা মই পিছত যাম নহয় নহয় মই পাছত যাম। सारा जमाना है मेरे पीछे पर ये दीवाना है হে গাইছ, আমি বৰ্তমান গৈ আছোঁ নাও ওপৰত, গেলাবিল নদীৰ ওপৰত। আজি আমাৰ নাবিক আমাৰ বাই ৰবিনা বাই। আৰু অলপ আগলৈ দি দিয়ক। মই পাছলৈ সতি আহি আছোঁ। ঐ এইখন টানি দিয়ক। ঐ এইডোখৰ ধুই দে খুই। এবাৰ হৈ গ'লা। झलक शर्फी श्रीवल्ली नैना मदक बर्फी तेरी झलक शर्फी श्रीवल्ली बातें करे दो हरफी তোক কোৱা হ'লে নহয় মই ওচৰতে আৰু মই যোনদিনা তোক লগ পাম যদি দুখোজমান নিদো তোক মোৰ নাম ভৰাই থবি গম পাইছ। কিমান বছৰ এক্সপিৰিয়েঞ্চ নাও চলোৱা? হা এই সুনামি আগতে গাইস
মই আছোঁ বৰ্তমান সৰিয়হতলীৰ মাজত। এয়া চাওক সৰিয়হ। সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে দূৰণি পাহাৰতে, জীৱিকা বিচাৰোতে জীৱনে কিনো পালে। পাৰিবি না আকৌ ক'লে হা পাৰিবি না? এয়া আমাৰ খুৰা, ডাঙৰ খুৰা। আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়াই আছে আমাৰ খুৰাই ক'ব আমাৰ ইয়াৰ মাটি কোনডোখৰত আছে কৈ দিব। খুৰা কৈ দিয়কচোন। ইয়াৰ পৰা এইফালে প্ৰায় 1 কিলোমিটাৰমান আগলৈকে আছে। আমাৰ এয়া গোটেইডোখৰ মানে আমাৰ সৰিয়হ অকল। আকৌ হেৰি আলু চালু নকয় নি? কৰা নাই বাৰু। যদি আমি ইয়াত থাকিলোহেঁতেন আমিও এইটো পৰিৱেশতে আমি থাকিব পালোহেঁতেন, কিন্তু আমি থাকোঁ কি ক'ব লাগিব এতিয়া চাওদাং পথাৰত, আৰু আজি আছোঁ আমি বৰ্তমান বোকাখাটত। তো এয়াই পৰিৱেশ গাঁৱৰ। ইয়াত ভাবি পোৱা নাই এইটো যিটো ৰিলেক্স ফিল কৰিছোঁ ইয়াত আহি, ভাষা বুজাব নোৱাৰি। আজি নদীয়ে মাতে নে মাজুলীয়ে মাতে। এইজোপা চাওক, এইজোপা কি গছ? মই তাল গছ আগতে দেখা নাই, আজি কিন্তু দেখিছোঁ। এইজোপা সম্পূৰ্ণ এজোপা তাল গছ। আমাৰ ইয়াতো গোটেইটো আমাৰ মাটি, মানে আমাৰ কপাহঁতৰ পুৰণা ঘৰ মাটি। হাইটো ৰ'ব আপোনালোকক জুম কৰি দেখাইছোঁ। হাই সীমাপা একদম হাই সীমালৈকে সেই গোটেইডোখৰ আমাৰ মাটি। আমাৰ মাটি মানে কিনো বৰ্তা খুৰা আৰু পপা গোটেইগাল একেলগতে মানে মাটি আছে। ইয়াতে সৰিয়হ খেতি কৰে। কি আহিছিলে আজি আমাৰ নাও ড্ৰাইভাৰ কি বুলি কোৱা হ'ব এতিয়া? নাবিক বাইদেউ নাবিক বাইদেউ। চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে, আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়াই। গাইছ চালতে হম জেঠাইবাৰী। আমি এতিয়া বৰ্তমান আহি আছোঁ জেঠাইবাৰী। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে অকণমান স্কিপ নকৰাকৈ চাই থাকক। আপোনালোকে কমেণ্ট কৰি কওকচোন এইটো কি বস্তু? ওপৰত এনেকৈ ওলমাই থোৱা আছে, আমি ঠিক ধৰিব পৰা নাই। আপোনালোকে কমেণ্ট বক্সত জানে যদি জনাবচোন। অঁ এই বস্তু এটা সুধিবলগীয়া আছে। এইকেইটা কিনো? এই ডাঙৰকেইটা পাৱৈ বুলি কয় হয় নাই? আমাৰ ইয়াত নদীত পতা হয়। এইবিলাক নদীত পাতিলে মাছ চাছ লাগে ডাঙৰ বাহু, বৰালি, শাল, শল। কিবা টোপ দিব লাগে নি? নাই একো দিব নালাগে, এনেকৈ পাতি থৈ দিলে হৈ যাব। পাতি থৈ লৈ যাব হয় নাই? এইকেইটা চাওক আপোনালোকক দেখুৱাই দিছোঁ ধুনীয়াকৈ। এইটো পাৱৈ বুলি কয়, পাৱৈ। আৰু লগত অমিতা। ঐ বিল এখন বহুত ডাঙৰ নি? নে এইটো এৰা সুটি নি নদী? আগতে ধনচি আছিলে হয় নাই? বহুত দূৰ দেখিছে নাই? ধনচিখন আছে হাই আগলৈ হয় নাই? বাইক এখন আহিছিলে যে অঁ বহুত দূৰত যে, সিফালে সিটো চাইডত আছে ধনচি। মানে এইটো সুটি আছিলে এৰি দিলে, এতিয়া বিল, এতিয়া বিন্দাছ আপোনালোকৰ ৰাজত্ব মাছ। টোপনি ধৰিছে, ৰাতি এডোখৰতে অহা নহয় আমি, ৰাতি আহি আছোঁ। এতিয়া বতাহতে উৰি উৰি পলকে বিচাৰি বিচাৰি মোক প্ৰাণৰ বতৰা দিয়ে। গাইছ আমি বৰ্তমান নাৱৰ ওপৰত বহি আছোঁ। আমাৰ নাও চলোৱা এবিধো নাই জানো, জানেনে? নাও চলোৱা অভ্যাস নাই তেনেকৈ। মাতিছোঁ
আমাৰ নাও ঢালা আহি আছে গ'ল নাও ড্ৰাইভাৰ ফাষ্ট ओ आई गोल मेरा हमारा गाड़ी तो आ गया हमरा नेलागे কৈছে বহুত নেলাগে কৈছে মাছ পহি ৰাখিছে ইয়াত এইটো কি মাছ এই চন্দা আছে নি মাছ চন্দা এজনী চন্দা আছে আৰু বাহু আছে তাৰ পৰা ঘাস কাপ এইটো কাৰণে এইটো মই চেম্বাৰ মানে তেতিয়াই বনাবলৈ গৈছিলোঁ মানে চাফা কৰিব লাগিব সেইটো কাৰণে এই গাইছ মাছ চব মাছ দিগদাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজি আছোঁ আমি বৰ্তমান পাপাৰ পুৰণা ঘৰ তথা বোকাখাটৰ মহুৰাত সম্পূৰ্ণ এখন প্ৰাকৃতিক পৰিৱেশে ভৰা গাঁও পৰিয়ালৰ যি মৰম বৰ্তা বৰমা খুৰা খুৰী বাই ভনী ককাই ভাই আপোনালোকৰ এই মৰম সদায় হৃদয়ত থাকি যাব তো গাইজ এয়া বৰ্তাই হাল বাই আছে কিবা এটা মনটো বেছি আৰু ভাল লাগিল কাৰণ সমাজৰ পৰা লুপ্ত হ'বলৈ ধৰা এইটো প্ৰথা আজি নিজ চকুৰে সন্মুখত দেখিবলৈ পাইছোঁ গাইজ আমি এতিয়া বৰ্তমান গৈ আছোঁ ধনশী আৰু গেলাবিলৰ যোনডোখৰত মানে গেলাবিল নদী শেষ হৈছে ধনশীৰ লগত ধনশীৰ লগত জইন হৈছে মানে ধনশীৰ লগত মিলন ভূমি আছে আমি সেইডোখৰ জেগা চাবলৈ গৈ আছোঁ এয়া তিতাকেৰেলা খেতি কেৰেলা লাগি আছে এটা মাটিত লাগিছে ন কেৰেলা অজন দাদী কৈছে অজন দাদীয়ে ক'ত কৈছে এয়া আমাৰ দায়িত্বীয়ে কৰিছে মানে আমাৰ খুৰাই কৈছে খেতি ইয়াত এইটো তো চাওক এই আপোনালোকে দেখিবলৈ পাইছে ধনশী আৰু গেলাবিলৰ মিলন ভূমি এইখন হ'ল গেলাবিল আৰু এইপাৰে হ'ল ধনশী এইখনে ধনশী আৰু গেলাবিল নদীৰ মিলন ভূমি তো আপোনালোকে নিজেই দেখিছে ইয়াৰ এটা সোঁত বৈছে ধনশী এফালে সোঁত বৈছে আৰু গেলাবিল এফালে সোঁত বৈছে এইটো আকৌ এইটো গেলাবিলটো সেইটো নহয় গেলাবিলৰ পানীটো সেইটো এনেকৈ সোঁত এইটো কাটি দিছে আকৌ ইফালে তাৰপিছত ইফালে ধনশীটো গুচি আহিছে ক'ত আছোহি বে বিশ্বাসেই হোৱা নাই আমি যা কৰছোঁ দুই নমুখত ক'ব লাগিব মিলন ভূমি হ'লেও বেয়া নহ'ব শুনিছো খিলখিলনি সিপাৰৰ হাঁহি তিৰি নিবিলি ভাগি আহে আজি নদীয়ে মাতে নে মাজুলীয়ে মাতে উৰি যা মনৰে চৰাই ভাই জীৱনৰ বাটত খুচৰি প্ৰাণত পালো বিচাৰি নিজক নিজৰ শৰীৰ বৰ্তমান আছোঁ মই ধনশী পাৰত এয়া হ'ল ধনশী এয়া হ'ল গেলাবিল ঠক 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 এনেকৈ দিনটো কটাই অৱশেষত স্বগৃহলৈ ঘূৰি আহিলোঁ আৰু এনেকৈ আশা কৰিছোঁ আমাৰ মৰমবোৰ থাকক প্ৰাউড অফ মাই ফেমিলি তো ফ্ৰেণ্ডছ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ জয় অসম।